এতিয়ালৈকে গোটেই বস্তুটো আমাৰ ক্লিয়াৰ পিকচাৰত অহা নাই, যিহেতু এইটো এটা সেনাবাহিনীৰ লগত ৰাষ্ট্ৰীয় ছিকিউৰিটিৰ লগত জড়িত, গতিকে একে আষাৰে মই কথাটো কোৱা ঠিক নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কৈছে যে খুব সোনকালে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিটো অভিযোগ আছিলে, অভিযোগৰ SIT ৰিপৰ্ট বা চাৰ্জশ্বিট দিয়া হ'ব। আৰু জানেই যে তেখেতটো পাকিস্তানৰ লগত সম্পৰ্কটো মোটামুটি ৰাইজে গমেই পাইছে। আনুষ্ঠানিকভাৱে আপোনালোকক নিশ্চয়কৈ সংবাদ মাধ্যমৰ জৰিয়তে জনাম। এইবাৰ বিধানসভাত গৌৰৱ গগৈৰ ভূমিকা কেনেকুৱা হ'ব বুলি আপুনি ভাবে? বিধানসভাত গৌৰৱ গগৈৰ কি ভূমিকা হ'ব আমি নাজানো, কাৰণ আমি গৌৰৱ গগৈক সেই ভবা নাই যে তেওঁ বিধানসভাত কিবা ভূমিকা ল'ব পাৰিব। গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা অখিল গগৈ ডাঙৰীয়াই হওক বা লুৰিণ গগৈ ডাঙৰীয়া বা বদৰুদ্দিন আজমলে হওক, এই চাৰিওজনৰ যি চাৰিটা দল, এইটো একেটাই দল, একেলগে থাকে গোটেইখিনি। মাজে মাজে অলপ বাহিৰত এখন নাটক কৰি থাকে, কিন্তু আমি যিসকল মানুহৰ ভোট নিবিচাৰোঁ তেওঁলোকে সেইসকল মানুহৰ ভোটেৰে আগবাঢ়ি গৈ থাকে বা লাগি থাকে। গতিকে আমাৰ তাত কোনে কি কৰিছে, কি ভুল হ'ব, সেইটো আমি গুৰুত্ব দিয়াৰ প্ৰয়োজনো নাই। কিন্তু আমাৰ এটা বিশ্বাস আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, এই গণতান্ত্ৰিক মৰ্চাই খুব ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। যিহেতু এটা আদালতৰ বিচাৰাধীন বিষয়, গতিকে মোৰ দৰে কেবিনেট মন্ত্ৰী এজনে তাৰ ওপৰত বক্তব্য দিয়াটো উচিত নহয়। আমি সকলোৱে আদালতক সন্মান কৰোঁ, আদালতৰ ওপৰত বিশ্বাস আছে আৰু আদালতে প্ৰকৃত ন্যায় দিব বুলি আমাৰ সকলোৰে বিশ্বাস। ইতিমধ্যে আপোনালোকে গম পায় যে আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম, আৰু যোৱা নিৰ্বাচনসমূহ আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে অৱতীৰ্ণ হৈছোঁ। আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত থকা দলসমূহৰ মাজত এক সমন্বয়েৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, যাতে আমি অসমত সৰ্বাধিক আসন, আটাইতকৈ বেছি আসন এইবাৰ ল'ব পাৰোঁ।